হাই হেল্ল' গাইজ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভাল। আজি ভিডিঅ'টো আচলতে ভয়ে বনাই আছোঁ। কেলৈ বনাইছোঁ কৈছোঁ। কালি মই এটা ভিডিঅ' বনাইছিলোঁ মানে ভিডিঅ'টো আচলতে মানুহে বেলেগভাৱে ল'লে। ভিডিঅ'টো মানে কেনেকুৱাকৈ মানুহবিলাকে ল'লে যে মোৰ মানুহজনৰ অত্যাচাৰ কৰিছে তেনেকৈ ভিডিঅ'টো ভাবিলে মানে। কিন্তু ভিডিঅ'টোৰ উদ্দেশ্যটো সেইটো নাছিলে। ভিডিঅ'টোৰ উদ্দেশ্যটো আছিলে এইটো যে বিয়া অহাৰ পাছত যে এগৰাকী মাইকী মানুহৰ কিমান দায়িত্ব, মানে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে মানে কামেই কাম, মানে দায়িত্বই দায়িত্ব আৰু টেনশ্যন, সেইবিলাকক লৈহে আচলতে ভিডিঅ'টো বনোৱা হৈছিলে। এই ভিডিঅ'টো এনেকৈ মই আপলোড দিলোঁ। আপলোড দিয়া মানে 50টামান ভিউৱাৰ্ছ হৈছিলেহে নেকি, 50-60মান ভিউৱাৰ্ছ হৈছিলেহে। তাৰপিছতে মানুহজনে মোলৈ ফোন কৰিলে যে ভিডিঅ'টো ইমিডিয়েট ডিলিট কৰ। মই বোলো কেলৈ? যে মোক এনেকুৱা ধৰণৰ কথা কৈছে যে মইতো অত্যাচাৰ কৰিছোঁ, এনেকুৱা ধৰণৰ বোলে মানুহজনৰ ইজ্জত খাৰাপ হৈ যোৱা লেখীয়া ভিডিঅ' বনাইছে বুলি ক'লে। তাৰপিছতে মোৰ বেয়াও লাগিলে, হয় মানুহ চাগে মানে কিছুমানে কি হয় আচলতে এটা কথা মানুহে পজিটিভকৈ ল'ব পাৰি, নিগেটিভকৈ ল'ব পাৰি। কিন্তু কথাটোত মোৰ চাবলৈ গ'লে বা সেই ভিডিঅ'টোত চাবলৈ গ'লে নিগেটিভ বুলিবলৈ একোৱেই নাছিলে আচলতে। মানে মই এতিয়া দুখ কৰিছোঁ যে কেলেনো মানে সোনকালে বিয়া হৈছিলোঁ, মানে বিয়া হৈ ইমান কাম কৰিব লাগে। আচলতে ভিডিঅ'টো বনোৱা হৈছিলে তেনেকৈহে মানে আচলতে মানুহজনক দুখ দি আচলতে ভিডিঅ'টো বনোৱা হোৱা নাছিলে। কিন্তু কিছুমানে কি কৰিলে ভাবিলে কি মানুহজনে বহুত দুখ দিছে আৰু মানে সেইটো কাৰণে তাই এনেকৈ ভিডিঅ' বনাইছে, মানে বুজাই তেনেকৈ ভাবিলে। কিন্তু ভিডিঅ'টোৰ উদ্দেশ্যটো সম্পূৰ্ণ তেনেকুৱা নাছিলেই মানে আচলতে। এটা কমেডিও মই কৈ দিছোঁ হাই বুলি কৈ পেলাই। কিন্তু মই কালি কথাটো ভাবি হাঁহিও উঠিছে, খঙো উঠিছে। মানে ভিডিঅ'টো ডিলিট কৰিবলগীয়া হ'ল কাৰণে খং উঠিছে, আৰু মানুহক মানে যিখিনি ভাবিছে সেই ভবাখিনি লৈ পেলাই মোৰ হাঁহি উঠিছে। সেইটো কথা। আজি মই বাদ দিয়ক, যি কি নহ'ল আজি ভিডিঅ'টো নে কেলৈ এইপিনে কি হয় ভিডিঅ' বনাই হয় আনে মানে ভাবি থাকোঁ মানে কি এই বেলেগে ভিডিঅ' বনাইছে ময়ো ভিডিঅ'টো বনাওঁচোন। কিন্তু আমাৰ ভিডিঅ'বোৰতো কোনেও নাচালে, একো নিদিয়ে। এনেই বেলেগে যদি সেই ভাত খোৱা শাক খোৱা ভিডিঅ' বনালে একদম পূৰা সেই ছেকেণ্ডত চুটকিত লাইক একদম হাজাৰ লাইক আহি যায়। আমাৰবিলাকৰ ভাল ভিডিঅ' বনালেও লাইক নাহিব। আৰু যিখিনি বনাই আছোঁ মানে বেলেগ উদ্দেশ্য নহয় আচলতে, সেইটোৱে। বাইদেউ সেইবিলাক কথা যিটো কথা হোৱাটো হৈ গ'ল। এতিয়া দেখিছে এয়া মোৰ ঘৰতে কাম, এয়া চব বিচনা দেখিছেনে? এয়া ঘৰ, মানে বিচনা গোটেই কাপোৰে ভৰ্তি হৈ আছে দেখিছে? এই কাপোৰবোৰ জাপিব লাগিব। এই বিচনা পৰাই নাই, মানে আৰু কিমান কাপিছিলে, বাচন ভৰ্তি হৈ আছে, ঘৰ দুৱাৰ সৰা মচা সেইবোৰ আছেই। সেয়া তাকে কৰোঁ। তাকে মানে কি অন্য নহয় ঠাণ্ডা দিনত যে ৰাতিপুৱা শুই উঠে যে কিমান কাম কৰিব লাগে, সেইবোৰ চিন্তা কৰিহে মানে আৰু দুখ লাগে। মানে জীয়ৰী হৈ থকা হ'লেতো শুই থাকিলোঁহেঁতেন, এতিয়া বিয়া হ'লোঁ কাৰণেহে এয়া হৈছে অৱস্থা। তাকে বেলেগে ভুল নুবুজিব। কি কৰিছানো কোন? মানে কি কৰিবা কি তুমি? কি বনাবা এনে কোৱাচোন? হা? পানী? ইয়াত পানী গৰম কৰিবা? এয়া জুই ধৰিবা? তাৰপিছত ইয়াৰ পাতবোৰ কেলৈ গোটাইছা? কোৱাচোন কি কৰিবা? এই তোমালোকৰ স্কুলখন মই বন্ধ কেলৈ দিলে বাৰু? বন্ধ কেলৈ দিলে বাৰু কোৱাচোন? এতিয়া দিনটো সেই কুটকুটীয়া কাম, মানে এফালে চিজিল কৰি যাবা, দিছোঁ ৰ'বা মানে কথাটো কৈ লৈছোঁ। মানে কামবিলাক এফালে চিজিল কৰি মই যাম, এফালে তুমি কামবিলাক বঢ়াই গৈ থাকিবা, হয়নে? এতিয়া এয়া কৰিলা, অকণমান দেৰি পিছত ভিতৰত গ'লে ভিতৰত পিছত কাগজত ৰং কৰিবা, ৰং কৰি কেঁচিয়ে কাটি টুকুৰকৈ অ'ত পেলাবা ন? তাৰপিছত পানী খেলিবা, ৱাটাৰ কালাৰ কৰিবা। ভালেই হ'ল তেতিয়াহ'লে। সেইটো হ'লেতো আৰু মানে মোৰ কি ক'ম আৰু, মুচিহে তত পালোঁ হয়। স্কুল খুলিব কেতিয়া বাৰু? 3 জানুৱাৰী। তেতিয়ালৈকেতো মই পাগল হ'ম নহয়। মই পাগল হৈ যাব লাগিব নহয় ঘৰ চিজিল কৰোঁতে। কেলৈ লগাইছা? দাঁতটো চা, পোকে খাইছে ন? এইটো কি জেল লগাইছে? লগাই পেলাই থৈ দিব লাগে হয়নে? থৈ দিয়া।